স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ' খণ্ডটিলৈ। আজি আমি এই ভিডিঅ' খণ্ডত অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ নৃত্য, সাজপাৰ আৰু তেওঁলোকে পালন কৰা বিভিন্ন উৎসৱ পাৰ্বণসমূহৰ বিষয়ে আলোচনা কৰিম, যিবিলাক প্ৰায় সঘনাই পৰীক্ষাবিলাকত আহি থকা দেখা যায়। গতিকে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰে আমি ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। আহকচোন ভিডিঅ'টো চাওঁ আগলৈ কি আছে। এয়া আৰম্ভ কৰিছোঁ। ৱাংগালা উৎসৱ দলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ ভিতৰত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গাৰোসকলে ৱাংগালা উৎসৱ পালন কৰে। ইয়াৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 2, ছগ্ৰা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, তিৱাসকলে ছগ্ৰা উৎসৱ পালন কৰে বসন্ত কালৰ সময়ত। ইয়াৰ পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 3 আছে, বৈশাগু উৎসৱ কোনসকল লোকে পালন কৰে? ৰাভাসকল, বড়ো, তিৱা, কোচসকলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাৰেক্ট, বড়োসকলে বৈশাগু উৎসৱ পালন কৰে। চেৰেজা কোন জনগোষ্ঠীৰ এবিধ বাদ্যযন্ত্ৰ? চেৰেজা হ'ল বড়োসকলে ব্যৱহাৰ কৰে। এনেকৈ আৰু বাদ্য হৈছে চিফুং নামৰ বাদ্যযন্ত্ৰ এনেকৈ ব্যৱহাৰ কৰে। আলি আই লৃগাং কোনসকল লোকে পালন কৰে? এটা উৎসৱ আলি আই লৃগাং উৎসৱ, আৰু এইটো পালন কৰে অপশ্যন নম্বৰ ডি, মিচিংসকলে। মিচিংসকলৰ আলি আই লৃগাং উৎসৱ কেতিয়া পালন কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰত। প্ৰত্যেকবাৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত মিচিংসকলে এই উৎসৱ পালন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, পৰাগ উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, মিচিংসকলৰ এই অন্যতম উৎসৱ পৰাগ উৎসৱ। বাথৌ পূজা কোন জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বড়োসকলে পালন কৰে এই উৎসৱটি বাথৌ পূজা। গুমৰাগ নৃত্য কোন জনগোষ্ঠীৰ লগত জড়িত? এই বিশেষ নৃত্য গুমৰাগ নৃত্য। উত্তৰ হ'ব অপশ্যন বি, মিচিংসকলৰ গুমৰাগ নৃত্য জড়িত বা তেখেতসকলে এই নৃত্য কৰে। খকচি পূজা কোনসকল লোকে পালন কৰে, অৰ্থাৎ কোন জনগোষ্ঠীয়ে খকচি পূজা পালন কৰে? এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰাভাসকলে খকচি পূজা পালন কৰে। ইয়াৰ পিছৰ প্ৰশ্ন, কৰম পূজা কোন জনগোষ্ঠীৰ লোকৰ লগত জড়িত বা কোন জনগোষ্ঠীৰ লোকে পালন কৰে? উত্তৰ হ'ব অপশ্যন ডি, চাহ জনগোষ্ঠীৰ লোকে। যেনেকৈ টুচু পূজা এওঁলোকৰ অন্যতম এক পালনীয় পূজা। নেক্সট প্ৰশ্ন, 12 নম্বৰ, কোনসকল লোকৰ বিবাহ প্ৰথাক চকলং বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব আহোমসকলৰ বিবাহ প্ৰথাক চকলং নামে জনা যায়। কুৱেশ্যন নম্বৰ 13 আছে, হাৱনীয়া পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, দেউৰীসকলে এই পূজা পালন কৰে। লেবা বিকাই কোনসকল লোকে পালন কৰে? ইও এক উৎসৱ লেবা বিকাই। এই উৎসৱটি পালন কৰে ৰাভাসকলে। অপশ্যন এটো কাৰেক্ট হ'ব, ৰাভাসকলে পালন কৰে। ইয়াৰ পিছৰ কুৱেশ্যন, বাগৰুম্বা নৃত্য দেশ জনগোষ্ঠীৰ এক প্ৰধান নৃত্য। শুদ্ধ উত্তৰ হ'ব বড়োসকলৰ এক প্ৰধান নৃত্য বাগৰুম্বা। সোমদেৱ পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাভা, বড়ো, মিচিং আৰু ডিমাচা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰেক্ট, মিচিংসকলে সোমদেৱ পূজা পালন কৰে। খেৰাই পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে? 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বড়োসকলে খেৰাই পূজা পালন কৰে। চেপান আবু কোন জনগোষ্ঠীৰ পুৰুষসকলে পৰিধান কৰা এবিধ বিশেষ পোচাক? উত্তৰ হ'ব কাৰ্বিসকলৰ। কাৰ্বিসকলৰ ডেকাসকলৰ এক বিশেষ পোচাক। ৰংকেৰ উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বি লোকসকলে ৰংকেৰ উৎসৱ পালন কৰে। অপশ্যন নম্বৰ বি, কৌবাং হ'ল মিচিংসকলৰ ড্ৰেছ। কৌবাং কি? অপশ্যন এ নৃত্য, পোচাক, উৎসৱ, গাঁৱলীয়া বিচাৰপীঠ। অপশ্যন ডি কাৰেক্ট হ'ব, কৌবাং হ'ল মিচিংসকলৰ গাঁৱলীয়া বিচাৰপীঠ। এই কৌবাঙতে মিচিং সমাজৰ গাঁৱত হোৱা বিভিন্ন অপৰাধ বা তেনেকুৱা গোচৰৰ ৰায় দিয়ে। এজন গাঁওবুঢ়া থাকে, তেখেতে ৰায় দিয়ে আৰু তাক কৌবাং বুলি কোৱা হয়। বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'ত সন্নিৱিষ্ট কেইটামান প্ৰশ্ন উত্তৰ আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ সম্পৰ্কে এই ভিডিঅ'ত আমি আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।